অৰিণী, মা ক'ত গ'লনো? মাক যে দেখা নাই। মা মিটিং গৈছে, সেইকাৰণে অলপ দেৰি হ'ব অহাটো। তোমালোক কালি আহিম বুলি কৈছিলা যে, মা আছিলে কালি। আজি আকৌ মিটিং নহয়, আজি বিয়া আছে, বিয়া খাবলৈ কৈছে মা। মা আহি পোৱাটো অলপ দেৰি হ'ব পাৰে, সেইকাৰণে মা আজি লগ নাপাবও পাৰা, বেয়া নাপাবা দেই। বিয়াটো খাবলৈ যাবই লাগিব, পাপাও যাম কৈছিলে। তাৰপিছত মায়ে ক'লে আলহী আহিব যেতিয়া তুমি যাব নালাগে, সেইকাৰণে পাপা নগ'ল। অ' হয় নেকি? ঠিক আছে, বেয়া নাপাওঁ দিয়া মই। পিছে ৰিংকু, তোমাৰ পঢ়া শুনা ভালে চলিছেনে? অঁ মোৰ ভালেই হৈ আছে। তোমাৰ কেনেকুৱা? এইবাৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব আকৌ দেই তুমি। ঠিক আছে, মই বাৰু ভালেই কৰিম। তুমিও ভাল কৰিব লাগিব আকৌ, নহ'লে মই তোমাক জানা কি কৰিম। মাহঁতি যে বেট দিব, ময়ো দিম মাহঁতৰ লগতে, গম পাবা। এতিয়া হ'ব ব'লা, এইবোৰ কথা পাতি নাথাকোঁ, পাছতো পাতিব পাৰিম। ভাতকেইটা খাই লওঁগৈ আহা, মই বনাই থৈছোঁ তোমালোকলৈ, ব'লা। কি তুমি ভাতো বনোৱা নেকি? আমালৈ ভাত বনাই থৈছা? আমি আকৌ ভাত খাই আহিছিলে নহয় ঘৰত। খাওঁ জানো, ভোকে লগা নাই। তে তুমি আকৌ বনাই থৈছা, ব'লা তেতিয়া খাওঁগৈ। অঁ আহা, মই বাঢ়োংগৈ, তুমি আহি থাকিবা দেই। ভাত ঘৰত খাই অহাই নাই, মই এনেইহে কৈছিলোঁ। ভাত ইয়াত খাম বুলিয়ে আহিছিলোঁ, পাপাই মই। খাই আহোঁগৈ পাই, চাঞ্চতে ভাত কেইটামান। সৰহকৈ খাবলৈ লাজ লাগিব, কেইটামানেই খাম আৰু। জোৰ কৰিলে খাম বাৰু কেইটামান সৰহকৈ। আলহীক ভাতকেইটা খাবলৈ দি থৈ আহিছোঁ। আজি মাংস আছিলে, ৰাজহাঁহৰ মাংস। একদম দাঁতৰ গুৰিত পেলাই ময়ো খাই লওঁগৈ দেই ৰাইজসকল। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বোৰ। মই একদম কলহৰ পানীৰ লগত একদম খাই লওঁগৈ আলহীৰ লগত। যাওঁ দেই। সিহঁতি ভাতকেইটা খাই লওক, মই এতিয়া ইয়াতে অলপ বহোঁ। হ'ব দেউতা, মায়ে ফোন এটা কৰোঁ নি, কেতিয়া আহিব? কৰি লোৱা। কেতিয়াবা আহে আকৌ মা। আলহীও লগ পাই গ'লে ভাল আছিল, সেইকাৰণে কৰি দিয়াচোন ফোনটো। অঁ হেল্ল' মা, তুমি বিয়া ঘৰতে আছা নেকি? অঁ হয় নেকি? কেতিয়া আহিবা তুমি বিয়া ঘৰৰ পৰা? মই এতিয়া চোন দিছেহে। কিমান দেৰিত আহিবা? আমাৰ খুৰাহঁতি আহিলেই নহয়, ভাত খাবলৈ দি থৈ আহিছোঁ। তুমি লগ কৰিব নোৱাৰিবাহিয়ে নেকি? 6টা বাজিব। ঠিক আছে, মই ক'ম বাৰু আলহীক বেয়া নাপাবলৈ। তুমি 6টা বজাতকৈ সোনকালে অকণমান আহিবলৈ চেষ্টা কৰিবাচোন দেই। হ'ব এতিয়া, ঠিক আছে মা, মই ভাত দিওঁগৈ, লাগে নেকি আকৌ ভাতকেইটামান দি থৈ আহোঁগৈ। হ'ব দেই, এতিয়া ৰাখিছোঁ মা, সোনকালে আহিবা আকৌ। ভাতকেইটা দি থৈ আহোঁগৈ পাই। ভাত কোনে বনালেনো? খাই বৰ ধুনীয়া লাগিলে। আপুনি বনালেনে? হেৰিয়ে মিনি মাকে বনাই থৈ গৈছিলে। না, আমাৰ মাজনীয়ে বনালে ভাত। তাই বনাওঁৱে নহয় ভাত। অঁ হয় নেকি? বৰ ধুনীয়াকৈ বনাব জানে দেই। তাই আমাৰ ঘৰৰ বোৱাৰীয়ে কৈ নিব লাগিব পাই, ইমান ধুনীয়াকৈ শাক ভাত বনায় তাই। মোক এনেকৈ সদায় ধুনীয়াকৈ শাক ভাত বনাই খাব পাৰিব, নহয়নে বাৰু? সঁচাকৈ কৈছোঁনে মই? ঠিক কথা কৈছোঁ নাই বাৰু, কওকচোন? হয় বাৰু, নোহোৱাটো নহয়, মিছাকৈতো কোৱা নাই। হ'লে বাৰু ভালেই হ'ব। পিছে ধেমালিয়ে কৈছে আকৌ দেই আপুনিও, ময়ো ধেমালিয়ে কৈছোঁ আকৌ দেই। সিহঁত দুটাই বা কি কয়? কি কয়নো? মই ধেমালি নাই কোৱা। মই আচলপাই কথাটো সঁচা কথাই কৈ দিছোঁ আৰু মই তাইক নিজৰ বোৱাৰী কৰিম বুলি ভাবিছিলোঁৱে। মই কথাষাৰ ক'ম বুলি আপোনাক ভাবিছিলোঁৱে, সেইকাৰণে একদম চলপাই আৰু একদম ওপৰলৈ ঠিক হ'লোঁ আৰু দেই, বেয়া নাপাব দেই। হয় নেকি? তেতিয়া বিয়াখন তেতিয়া ফাইনেল হ'ব আৰু দেই।
পিছে ৰিণী মাকক নকয় নেকি বিয়া কথা? আমি দুজনে পাতিলে নহ'ব নহয়। ৰিণীয়ে জানিব লাগিব, মোৰ বাবাই জানিব লাগিব, তাৰপিছত ৰিণী মাকে জানিব লাগিব। আৰু সকলোৱে জানিলেহে বিয়াখন পাতিব পাৰিম। নাই নাই, ৰিণী মাকে একদম একো নকয়। মই আৰু ৰিণীয়ে জানিলেই হ'ব। মাকে বাৰু জানিবই। ৰিণীয়ে যদি বিচাৰে মাকে কেতিয়াও বাধা নিদিয়ে, কেতিয়াও নিদিয়ে। আপুনি একদম হাতৰ মুঠিত হাত দি বহি থাকক, চিন্তা নকৰিব। এই হয় নেকি? তেতিয়া আমাৰ বাবাই ৰিণীয়ে পালেই হ'ব আৰু দেই, বিয়াখন পাতিয়ে দিম আৰু দুটা। ঠিক আছে, এইবোৰ বাৰু পাছত পাতিম। এতিয়া বহি লওকচোন আপুনি। বাহিৰতে বহি লওঁ, নহ'লে বাহিৰলৈকে যাওঁগৈ নি বহিবলৈ? একদম আগফালে গছৰ তলত বৰ গৰম পৰিছে নহয়। নাই নাই, আগফালে নাযাওঁগৈ আৰু ইয়াতে বহোঁ দিয়ক। পিছে আপোনাক এতিয়া মই বিয়ৈ বুলিয়ে মাতিম আৰু দেই, বেয়া চেয়া নাপাব আকৌ। সেই বিয়ৈ কথাটো ফাইনেল আকৌ দেই, মই মিছাকৈ কথাটো কোৱা নাই। আপুনি আকৌ মিছাকৈ কৈছোঁ বুলি নাভাবিব। পিছে ৰিংকু বাবা, তুমি ইয়াতে বহি লোৱা, আমাৰ মাজতে বহি লোৱা, একো নহয়। বহি লোৱা। ঠিক আছে, হ'ব দিয়ক, মই বহিম বাৰু। অলপ থিয় হৈ লওঁচোন। ভাত খাই আহিছোঁহে। ভাতটো একদম খাই ভাল পায় সৰহকৈ মাৰি দিলোঁ, পেটটো একদম গেৰুগেথু লাগি গৈছে। অলপ পাছতে বহিম দিয়ক, অকণমান এক্সাৰচাইজ কৰি লওঁ। বৰ ধেমালি কৰি থাকা দেই তুমি। হয় নেকি খুৰা? মই পিছে ধেমালি কৰিব নাজানো দেই। তুমি খুৰা বুলি মাতিব নালাগে দিয়া। ৰিণী ভাগৰ দেউতা, তেতিয়া মোক দেউতা বুলিয়ে মাতিব পাৰা। হয় নেকি? তেতিয়া আপোনাক দেউতা বুলিয়ে মাতিম দেই, হ'বনে বাৰু দেউতা? ঠিক আছে, মাতিবা দিয়া, মই বেয়া নাপাওঁ নহয়। খুৰা তামোল চালি খালেনে? ৰিণী, মই তামোল নাখাওঁৱে নহয়। মোলৈ তামোল নানিলেও হ'ব দিয়া, মই তামোল খোৱা নাই বাৰু। হয় নেকি? আপুনি তামোল নাখায় মানে? মই আকৌ পাহৰি গৈছিলোঁ তামোলখন যাচিবলৈ। নাখায় বুলি নাজানো বাৰু মই। বাবা, আমি ৰিণী দেউতা আৰু মই কথা এটা ভাবিছোঁ। তোমাৰ আৰু ৰিণীয়ে বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। ঠিক ভাবিছোঁ নাই বাৰু? কোৱাচোন দুয়োটাই, তোমালোক দুয়োটাই কোৱাচোন ভাবি জানি। সেই খুৰা, কি কৈছে এইবোৰ আপুনি? এইবোৰ কথা নক'ব নি, মোৰ লাজ লাগে পায়। এই মাজনী, তুমি যি এনেকুৱা, মই ৰিংকুলে তোমাক দিমেই আৰু দেই। তুমি ৰিংকুক ভালেই পোৱা মনে মনে, মই গম পাওঁ নহয়। তুমি মোক শিকাব নালাগে আৰু দিয়া। তথাপিও দেউতা, এতিয়া এইবোৰ কথা নক'বাচোন, মোৰ লাজ লাগে পায়। মাজনী, ৰিংকু বাবাক লৈ তুমি তোমাৰ ভিতৰলৈ ৰুমলৈ যোৱাগৈ, যোৱা আৰু কথা বতৰা পাতা আমি ভবা কথাটোৰ বিষয়ে। তাৰপিছত যি হ'ব হ'ব আৰু। তোমালোকৰ যদি মন নাই, আমি তোমালোকক আৰু মিলন কৰি দিব নিবিচাৰোঁ আৰু, নে কি কয় বিয়ৈ? হয়তো আকৌ। এতিয়া সিহঁতি দুটাইহে কি কথা পাতে আৰু, আমাক কয়হি নে নকয়হি আকৌ? আমাৰ বাবাইও তাইক ভাল পায়, কিয়নো আপুনি চিন্তাই কৰিব নালাগে। ৰিংকু, কথাটো কি হ'ল, হ'বনে নাই? দেউতা, আপুনি অকণো চিন্তা কৰিব নালাগে। আমি দুয়োটা সন্মত আছোঁ। তাই ক'বলৈ লাজ কৰিছে, সেইকাৰণে ময়ে কৈ দিছোঁ। আৰু বেছিকৈ তাইক সুধি নাথাকিব, তাই বৰ লাজ কৰে। মাজনী এফালে আহাচোন। বিয়ৈ, এতিয়া আপোনাক বিয়ৈ বুলিয়ে মাতিম আৰু। আমাৰো দেৰি হৈছে, আমি যাওঁগৈ আৰু দিয়ক। আকৌ বেলেগ এদিন আহিম দিয়ক। যিদিনা সিহঁতৰ বিয়া হ'ব তেতিয়া আহিম দিয়ক। আকৌ এদিন কথা বতৰা পাতিবলৈ আহিম নহয়, তেতিয়া আকৌ আহিম দিয়ক। এতিয়া আমি যাওঁ দেই, ঘৰলৈ দেৰি হৈছে। ৰিণী, এফালে আহা আকৌ।
ইমান লাজ কৰিব নালাগে দিয়া আহা ঠিক আছে বিয়ৈ নৰখাওঁ বাৰু আজি যাওক আৰু যাব কৈছে যেতিয়া বিয়নীকটো লগ নেপালেই আকৌ এদিন আহিব তেতিয়া লগ পাব বাৰু আকৌ কালি অহা হ'লে আপোনালোকে লগ পালে হয় ঠিক আছে আমি বেয়া নাপাওঁ নহয় খালি বিয়নীক বেয়া নাপাবলৈ ক'ব আৰু দেই হ'ব বাৰু পিছে ৰিণি এতিয়া আমি আহোঁ দেই তুমি থাকা ভালকৈ থাকিবা হয় নেকি যায় নেকি অলপ ৰ'ব লাগিছিলে মা অহালৈকে নাই আৰু এতিয়া আমি ৰ'ব নোৱাৰোঁ আৰু দেই আমি ঘৰলৈ যাওঁ দেৰি হৈছে নহয় মাক বেয়া নাপাবলৈ ক'বা গম পালানে তুমি ঠিক আছে ৰিণি মই আহোঁ দেই তুমি থাকা যোৱা বাই পিছে মাজনী কথাটো শুনি মই বৰ সুখী হৈছোঁ দেই এইবছৰতে আৰু তোমাৰ আৰু ৰিংকুৰ বিয়াখন পাতি দিব লাগিব